This is the new bike of Royal Enfield Meteor 350 BS6 2021. স্মৰণ আছে মোৰ নতুন এটা ভিডিঅ'লৈ আজি মই আপোনালোকক দেখাম ৰয়েল এনফিল্ডৰ মিটিঅৰ 350 BS6 2021 হয়। চাওক এই গাড়ীখনৰ আপোনাৰ যদি চাই লওক ফ্ৰণ্টৰ লুকটো চাই লওক। ফ্ৰণ্টত আপোনাৰ হেল'জিন হেডলাইট পাব, LED দিয়া নাই বৰ্তমানলৈকে। চাওক চাইডৰ টেংকি লিখা আছে মিটিঅৰ ৰয়েল এনফিল্ডৰ ষ্টিকাৰিং দিয়া আছে ফুল 3D লগ'ত। আৰু এইকেইখন এই যিখন দেখা আছে এইখন টপ মডেলৰ হয়, এইখন ব্ৰাউন কালাৰৰ হয়। চাই লওক গাড়ীখনৰ আপোনাৰ চাওক ফ্ৰণ্টৰ ৰিফ্লেক্টৰ পাব আৰু ফ্ৰণ্টৰ যিটো ছাছপেনশ্যন হ'ল ফ্ৰণ্টৰ ছাছপেনশ্যন টেলিস্ক'পিক হয়। আৰু চাওক গাড়ীখন ফ্ৰণ্টত আপোনাৰ লেগ গাৰ্ড পাব, বহুত ডাঙৰ লেগ গাৰ্ড পাব। ছাছপেনশ্যন বহুত মোটা হয়, 41 mm হয়, যিটো ট্ৰেভেলিঙৰ কাৰণে খুব বেছি ভাল হয়। গাড়ীখনৰ আপোনাৰ ব্ৰেকৰ কথা কৈ যাওঁ, ফ্ৰণ্টত আপোনাৰ ABS পাব আৰু ফ্ৰণ্টত আপোনাৰ টায়াৰৰ চাইজ হ'ল 100/90 19 ইঞ্চ হয়। আৰু ফ্ৰণ্টত আপোনাৰ ABS ডিছব্ৰেকৰ চাইজ হ'ল 300 mm হয়। আৰু এলয় হুইলৰ পাব, ডায়মণ্ড কাট এলয় হুইল হয় ফুল চাই লওক। ৰয়েল এনফিল্ডৰ এইটো বেজিং আছে। আৰু গাড়ীখনৰ ইঞ্জিনৰ কথা যদি ক'ব যাওঁ, ইঞ্জিন হ'ল আপোনাৰ ছিংগল চিলিণ্ডাৰ 4 ষ্টক এয়াৰ কুলেট প্লাছ অইল কুল 349 cc হয়। এই গাড়ীখনৰ যদি মেক্স পাৱাৰৰ কথা ক'ব যাওঁ 20.4 PS 6100 RPM আৰু মেক্স টৰ্ক হ'ল 27 mm 4000 RPM হয়। ঠিকেই শুনিলে। এইখনে চাই লওক, ব্ৰেকডাল চাই লওক, সুন্দৰ ব্ৰেক হয়। লগত আপোনাৰ ব্ৰেক কভাৰো দিব। চাইলেঞ্চাৰ বাদ চাই লওক এবাৰ, চাই লওক মিটিঅৰ 350 বেজিং হয়। এই গাড়ীখনৰ আপোনাৰ টেংকিৰ কেপাচিটি হ'ল 15 লিটাৰ টেংকিৰ কেপাচিটি হয়। আৰু এখন যিখন দেখা আছে টপ মডেলৰ দেখাই আছোঁ এখন BS6 হয়, এইটো কেটালিটিক কনভাৰ্টাৰ আছে আগত চাই লওক। আৰু গাড়ীখনৰ চাই লওক পিছ চাইডটো, পিছৰ আপোনাৰ যিটো ছাছপেনশ্যন হ'ল সেইটো হ'ল টুইং টিউব ইলুমিনেশ্যন ষ্ট্ৰক এবজৰ্বাৰ উইথ 6 ষ্টেপ এডজাষ্টেবল প্ৰিলোডেড হয়। চাই লওক বহুত সুন্দৰ ধুনীয়া ছাছপেনশ্যন দিছে। ৰয়েল এনফিল্ডৰ বেজিং আছে ৰিয়েল ফুটবেছত। আৰু ৰিয়েৰ টায়াৰৰ চাইজৰ কথা ক'ব যাওঁ, ৰিয়েৰৰ টায়াৰৰ চাইজ হ'ল আপোনাৰ 140/70 R17 ইঞ্চৰ হয়। আৰু ৰিয়েৰত আপোনাৰ ABS পাব আৰু ৰিয়েৰৰ আপোনাৰ ব্ৰেকৰ চাইজ হ'ল 270 mm হয়। ৰিয়েৰতো আপুনি এলয় হুইলৰ পাব। পিছ চাইডে আপোনাৰ বাল্বৰ ইণ্ডিকেটৰ হয়। মডগাছ এটা বহুত দীঘল হয়। পিছত পিনে আপোনাৰ LED টেইলাইট হয় মাজত। আৰু পিছ চাইডে চাই লওক সুন্দৰ যাবৰ কাৰণে ধুনীয়া আপোনালোকৰ ৰাইডিং পোষ্টাৰ দিয়া আছে তাত। পিছৰ চিটটো চালে বহুত কমফৰ্টেবল হয়। গাড়ীখনৰ বহুত ৰাইডিং বহুত ভাল হয় ট্ৰেভেলিঙৰ কাৰণে। চাওক সুন্দৰ চিট হয়। গাড়ীখনৰ আপোনাৰ যিটো বডিটো হ'ল টুইং ডাউন ষ্টুপ স্পিন ফ্ৰেমৰ হয়। গোটেইখিনি ইংলিছত কৈছোঁ আপোনালোকক। আৰু চাই লওক মাইলেজৰ কথা ক'ব যাওঁ অলম'ষ্ট আপোনাৰ কোম্পেনীয়ে 40 ক্লেইম কৰিছে। চুইচ গিয়াৰখিনি চাই লওক নিউ ষ্টাইলত দিছে, যিটো আপডেট চাওক পাছ হাই বিম ল' বিম গোটেইকেইটা একেটা ষ্টাইলতে আছে। আৰু তলত হৰ্ণ আছে, ইণ্ডিকেটৰ আছে। মিটাৰটো চাই লওক ডিজিটেলৰ হয়, মিটাৰটো ফুল ডিজিটেল হয়। ফিউল গেছ ল' ইণ্ডিকেটৰ ল' বেটাৰী ইণ্ডিকেটৰ গোটেইখিনি ইয়াতে দেখাব। স্পীডটো তাত দেখাব আপোনাৰ। আৰু এইপিনে নেভিগেশ্যনৰ হয়, আজিকালি ৰয়েল এনফিল্ডৰ সকলো বাইকতে নেভিগেশ্যন দিছে। ফ্ৰণ্টত আপোনাৰ উইং চিল এখন দিছে ডাঙৰ চাই লওক, যাতে টুৰিঙত যাতে উইণ্ডটো আপোনাৰ ওপৰেদি গুচি যায়। আৰু গ্লাছখন চাই লওক মিৰৰখন। এতিয়া দেখা আছে আপোনালোকক মই ব্লেক কালাৰ এটা, যিটো আপোনাৰ মিডল ৰেঞ্জৰ মানে কি টপখনো নহয় ল' মডেল নহয়, যিটো মিডল হেৰি হয় সেইখনে দেখাই আছোঁ। এখন ব্লেক কালাৰৰ হয় চাই লওক। আৰু এইকেইখন খুব সুন্দৰ হয়। আপুনি যদি 350 cc যদি ভাল টুৰিং বাইক বিচাৰি আছে ৰয়েল এনফিল্ডৰ বা অন্য বেলেগ কোম্পানী হয়, এই ৰয়েল এনফিল্ডৰ বাইকখন ল'ব পাৰে। খুব সুন্দৰ বাইক হয়। আৰু বাইকখন আপুনি যদি হাইটটো চাপৰ তেনেহ'লে এই বাইকখনো চলাব পাৰিব, কাৰণ এই গাড়ীখন বহুত চাপৰ আছে। আৰু এই গাড়ীখনৰ আপোনাৰ যিটো অন ৰোড প্ৰাইচ কাগজ পাতি সহ মৰিগাঁৱত হয় 2,06,551 টকা হয়। গাড়ীখনৰ মই সকলোবিলাক কথা কৈ দিছোঁ মোৰ মতে।
আৰু যদি ভিডিঅ'বিলাক চাই ভাল লাগে মোৰ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক এনি যদি বাইকৰ ৰিভিউ লাগে মোক কমেণ্টত ক'ব পাৰে। যিমান 100cc নহওক মই দিবলৈ চেষ্টা কৰিম, যেনেকুৱা বাইকে নহওক আপোনালোকক কমেণ্টত জনাব খালি। আৰু এই গাড়ীখনৰ যিটো ডিলাৰৰ যিটো গাড়ীখন যোনটো ডিলাৰৰ পৰা আনিছোঁ সেই ডিলাৰৰ গোটেইখিনি ডিটেইলছ মই ডেছক্ৰিপশ্যনত দিম, ফোন নম্বৰত দিম। আপোনালোকক যদি গাড়ীখন লগা হয় তেনেহ'লে ডেছক্ৰিপশ্যনত গৈ নম্বৰটো ল'ব পাৰি, কল কৰিব পাৰিব ডিলাৰলৈকে। আজিলৈকে ইমানেই।